আমি বৰ্তমান চুকিনাৰ পৰা আহি পালোঁ। আগে আমি এবার রোল খাম নাকি তো গাইস ফাইনালি আমার রোল আহি গেল। আমার এগ রোল, পিলুর হচ্ছে চিকেন রোল। তো হেল্ল' গাইছ, ফাইনেলি মই ঘৰত আহি পাই গ'লোঁ আৰু এইবাৰ মই দোকানত যাই আছোঁ বুট ল'বা। তো গাইছ এইবাৰ মই ঘৰত যাই আছোঁ, বুট লৈ আহিলোঁ। এইবাৰ ঘৰত যাই কিনে বঢ়িয়াকৈ খাম। তো গাইছ আৰু বৰ্তমান মই এইবাৰ পুলত যাই আছোঁ, এই পাক যাই আহোঁ। তো অ'কে গাইছ, মই ফাইনেলি পুলত আহি পালোঁ আৰু এইফালে ৰণদ্বীপ বহি আছে, একদম চলা তলাল খাইছে গৰমত নেকি। পানী যাই আছে, এপাক আহিলোঁ এনেই, বহুত বেছি গৰম। ইয়াতে কি ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা খাব আহিলোঁ, বঢ়িয়া লাগে ইয়াতে বহি। আৰু এইফালে পিলু আহি আছে, অ' পিলু, অঁ এইফালে পিলু আহি আছে গাইছ। বৰ্তমান টাইম হ'ল আপোনাৰ 7:13 হ'ল। তাতে অলপ পৰ বহোঁ, বহি কিনে যাম অলপ পাছত ঘৰত। চাইকেল লৈ আহিলোঁ এইবাৰ, ৰাতিপুৱা চাইকেল লৈ আহিলোঁ। তো গাইছ আৰু আমাৰ পিলু ভাই আহি পাল, বহুত বাৰ ৰখিলোঁ তোক। ইয়াতে কি বঢ়িয়া লাগে না বহি, ধুনীয়া বতাহ আহি থাকে, ঠাণ্ডা ঠাণ্ডা হাৱা বতাহ। এইফালে পাথাৰ আছে, এইফালে পাথাৰ আছে, মাজনী এখন ৰাস্তা আছে, ধুনীয়াকৈ আমি এইবাৰ পুলতে বহি আছোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিতে চেছ কৰি দিলোঁ আমি, দে এইবাৰ আপলোড কৰি দিম বঢ়িয়াকৈ।